মই SM নিউজৰ সমকৰণৰ দিনলৈ আমি পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু খুব ভাল লাগিছে এনেকুৱা অঞ্চলত আহি তেখেতলৈ আজি দেখুৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আজি প্ৰায় 2 মাহ পূৰ্বে আমি এটা সমন্বয় গোষ্ঠী বুলি NGO এটা খুলিছোঁ আৰু এইটোৰ খোলাৰ প্ৰথম পদক্ষেপ আমি ৰাইজক এটা ভাল পূজা উপহাৰ দিছোঁ আৰু ইয়াত প্ৰায় 150 জন আমাৰ সদস্য মেম্বাৰ অন্তৰ্ভুক্ত হৈছে লগতে ভিন্ন গাঁৱৰ পৰা ভিন্ন জনগোষ্ঠীৰ আমাৰ সহযোগ কৰিছে আৰু আমি প্ৰত্যেকেই নিজে আজি এই নিজাববীয়া পেণ্ডেল আমি বনাইছোঁ আৰু প্ৰত্যেকজন আমাৰ মাজবাটৰ ভাইটি ল'ৰা আমাৰ গোটেইসকলে খুব কষ্ট কৰিছে আৰু এই সমন্বয় গোষ্ঠীৰ আমাৰ তৰফৰ পৰা আমি ৰাইজক এইটো জনাব বিচাৰোঁ আমাৰ চৰকাৰেও কিছুমান নিৰ্দেশনা দিছে যে আমি প্লাষ্টিক বৰ্জন কৰিব লাগে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে য'তে ত'তে আৱৰ্জনা কৰিব নালাগে এইটো এটা খুব দুৰ্গম প্লেচ আছিল তাত আমি খুব সুন্দৰ এটা পৰিৱেশ কৰি আৰ্ট ফিলিং কৰি আমি বালি পেলাইছোঁ আৰু সকলোৱে সহযোগ কৰিছে ৰাইজেও মৰম যাচিছে আৰু আজি এই পৰিৱেশ এটা আমি ক্ৰিয়েট কৰিছোঁ আৰু লগতে পৰৱৰ্তী কালচোৱাত আমি মাজবাটৰ এই NGOটোৰ তৰফৰ পৰা আমি ভিন্ন সামাজিক কাম কৰি যাম বুলি আমি মনত সংকল্প লৈছোঁ আৰু ইয়াত আমি অলপ আগতে ক'লোঁ 150 জন আমাৰ উদীয়মান যুৱক আমাৰ প্ৰত্যেকখন মাজবাট অঞ্চলৰ গাঁৱৰ পৰা আহি আমাৰ মাজত জইন হৈছে আৰু পৰৱৰ্তী কালচোৱাত আমি খুব ভাল কাম কৰি যাম বুলি আমি মনত সংকল্প লৈছোঁ আগন্তুক দিনত এনেকুৱা কাৰ্যসূচী আপোনালোকে ল'ব নিশ্চয় আমি মাজবাটত যিকোনো ঠাইৰ পৰা নহওক এডুকেশ্যন ফালৰ পৰা কালচাৰৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি সহযোগ কৰিম বুলি ভাবিছোঁ আৰু লগতে এইখন পূজা আমি কোনো ধৰণৰ কালেকশ্যন কৰা নাই ইয়াত আমাক সহায় কৰিছে আমাৰ MLA চৰণবোৰ ছাৰ আৰু লগতে শ্যামচুৰী ছাৰ খুব সুন্দৰভাৱে তেখেতে কৰিছে আৰু লগতে সমাজসেৱক গুণবী লোকৰ আমাৰ মাজত আছে দাদা তেখেতেও খুব সহায় কৰিছে আৰু বিশেষ আমি মাজবাটত যিহেতু ভিন্ন জনগোষ্ঠীৰে ভৰপূৰ কালেকশ্যন হৈয়ে থাকে সেইবাবে আমি ইমান এটা পাব্লিকক আমি হেৰাচমেণ্ট দিয়া নাই আৰু তথাপিতো যথেষ্ট আমাক সহায় আৰু আশীৰ্বাদ যাচিছে কেনেকুৱা ধৰণৰ কি আয়োজন কৰিছে অকণমান আমাৰ NE টুডে লাইভ আৰু SM নিউজত অকণমান কৈ দিব নেকি প্ৰথমে মই SM নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সকলো অসমবাসী ৰাইজক শাৰদীয় তথা দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ প্ৰত্যেকবাৰৰ দৰে যি আমি এটা থিম আমাৰ দুৰ্গা পূজাত যিহেতু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহ ইয়াতে সন্নিৱিষ্ট হয় গতিকে আমি কিবা এটা থিম এটা আমি চববাৰ আমি ৰাইজক এটা মেছেজ দিবলৈ চেষ্টা কৰোঁ এইবাৰ ঠিক তেনেধৰণৰ আমি ইয়াতে নিশ্চয় আপোনালোকে ভিডিঅ' যোগেদি আপোনালোকে দেখাব ৰাইজক যে অকল 5 দিনে আমি দেৱীক বা মহিলাক আমি সন্মান জনালে নহ'ব গোটেই বছৰটো আমি সন্মান জনাব লাগিব তেনেকুৱা ধৰণৰ ঠিক হেলমেট যেনেকৈ বাইকত হেলমেট পৰিধানটো আমাৰ বহুত দৰকাৰ হেলমেট পিন্ধাটো দৰকাৰ তেনেকুৱা ধৰণৰ ধন্যবাদ মাজবাট বুলি নহয় গাঁৱৰ মানুহৰ পৰা ফিডবেক পাইছোঁ আমি যে বহুত নতুন পূজা হিচাপে বহুত ধুনীয়া হেৰি কৰিছে ভাল লাগিছে আৰু শুনি কিনে আমিও কালি চাইছোঁ আৰু আজিও বহুতৰ মুখত শুনি আছোঁ সৰু সৰু বাচ্ছাৰ পৰা ছাতাৰ এইটো নতুন মাজবাটত হোৱা নাছিলে এইবাৰ প্ৰথম হেৰি হ'ল মানে ডেক'ৰেশ্যনটো বেলেগ গুৱাহাটী চুৱাহাটীত দেখা পোৱা গৈছিলে আগতে নিউজৰ আকাৰত এতিয়া আমি নিজৰ চকুত চাইছোঁ ভাল লাগিছে আৰু মাজবাটত ধুনীয়া পূজাৰ আয়োজন কৰিছে ভাল লাগিছে আনন্দ আনন্দ ভাল লাগিছে আৰু